স্বাগতম জানাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। আজি এটা ধুনীয়া লতা ডিজাইন আনিছো। এই ডিজাইনটো যিসকলে নতুনকৈ শিকিব তেওঁলোকৰ বাবে ভাল হ'ব, বহুত কৰিবলৈ একেবাৰে সহজ হ'ব, সকলোৱে কৰিব পৰা ধৰণৰ ডিজাইন হ'ব এইটো। এতিয়া এই ডিজাইনটো আপোনালোকে এনেকৈ জিগজাগ ডিজাইনত আঁকি ল'ব। যিমান দূৰলৈকে দৰকাৰ হয় আপোনালোকে সিমান দূৰলৈকে আঁকি ল'ব। মই মাত্ৰ অকমানহে দেখুৱাম। আৰু এই ডিজাইনটো কৰিবলৈ মই এনেকুৱা ডলি DMC সূতা লৈছো। এইটো মই দুটা কালাৰত লৈছো, আপোনালোকে যিকোনো কালাৰতে কৰিব পাৰিব আৰু যিকোনো সূতাৰে কৰিব পাৰিব। চিলাইটো কৰি যাওঁ আহকচোন। প্ৰথমে আমি বেজিটো এইডোখৰতে উলিয়াব লাগিব, তলফালৰ পৰা এইডোখৰত উলিয়াব লাগিব, তাৰ পাছত ওপৰলৈ এইডোখৰত, তাৰ পৰা এইডোখৰত এনেকৈ আধা আধাতে উলিয়াই যাব লাগিব। চিলাইটো আপোনালোকে কেনেকৈ কৰিছো চাই যাব, ভালকৈ বুজি পালে একেবাৰে সহজ হয় কৰিবলৈ। এতিয়া বেজিটো মই এইডোখৰতে উলিয়াইছো, তাৰ পাছত আকৌ মই এইডোখৰত ভৰাই দিম বেজিটো। ভৰাই পিনি এই চুকটোত মই বেজিটো উলিয়াই দিছো আকৌ। তাৰ পাছত মই সূতাডাল এনেকৈ বেজিটোৰ ওপৰেদি পাৰ কৰাই আনিম। এয়া চাওক, এডাল কৰিলোঁ। এতিয়া এডাল কৰিব লাগিব। এডাল কৰিবলৈ হ'লে বেজিটো মই এইডোখৰতে ভৰাব লাগিব। এনেকৈ ভৰাই এইডোখৰত উলিয়াব লাগিব। তাৰ পাছত আকৌ বেজিটো এনেকৈ ওপৰলৈ উঠাই দিব লাগিব। সূতাডাল কিন্তু বেজিটোৰ ওপৰেদিয়ে যাব লাগিব। তাৰ পাছত আকৌ মই এনেকৈ আধাতে ভৰাই দিম বেজিটো। আকৌ সূতাডাল বেজিটোৰ ওপৰেদি পাৰ কৰাই আনিব লাগিব। সূতাডাল অকণমান ডাঠ হোৱাৰ বাবে বাৰে বাৰে জট লাগে, সেইটো কাৰণে সূতাডাল অকণমান চুটিকৈ ল'লে ভাল হয়। এতিয়া আকৌ মই আধাতে এনেকৈ ভৰাই দিম, তাৰ পাছত বেজিটো ওপৰেদি পাৰ কৰাই দিম। এনেকৈ প্ৰত্যেকডাল কৰি গ'লেই হ'ব, তেতিয়া ইয়াৰ ডালখিনি ধুনীয়াকৈ বনি যাব। চাই যাওক ভিডিঅ'টো শেষলৈকে। এয়া চাওক, গোটেইখিনি ডাল মই সমান সমানকৈ কৰি ল'লোঁ। এতিয়া ইয়াৰ পিছত মই এনেকৈ ফ্ৰেমটো ঘূৰাই ল'ম। ফ্ৰেমটো ঘূৰাই লৈছোঁ এইটো কাৰণে, এই ডিজাইনটো এতিয়া চিধা হৈ গ'ল। আগতে ওলোটা হৈ আছিলে। আপোনালোকে কাপোৰত আঁকোতে ওলোটাকৈয়ে আঁকিব লাগিব কাপোৰখন। তাৰপিছত এনেকৈ ফ্ৰেমটো ঘূৰাই পিনি চিধা কৰি ল'ব লাগিব। এতিয়া এই ডালবোৰত ফুলবোৰ কৰি যাব লাগিব। এতিয়া মই ৰঙা ৰংটোৱে ফুলবোৰ দি যাম। একেবাৰে সহজ হ'ব, চিধা চিধিকৈ কৰি গ'লেই হ'ব। এই ফুলৰ ডিজাইনটো এটা খুব ইউনিক ডিজাইন হয়। এইটো আপোনালোকে মেখেলাত আঁকোতে ওলোটাকৈ আঁকি ল'ব লাগিব। তাৰপিছত কৰাৰ পিছতহে চিধা হ'ব। প্ৰথমতে ওলোটাকৈ কৰিব লাগিব, ফুলবোৰ দিয়াৰ পিছতহে চিধা হ'ব। একেবাৰে সহজ হ'ব ডিজাইনটো, কিন্তু দেখিবলৈ বহুত ধুনীয়া লাগে। চাই যাওকচোন মই কেনেকৈ কৰিছোঁ।
এয়া ডিজাইনটো কৰি শেষ হৈ গৈছে চাওকচোন কেনেকৈ মই এয়া দুটা ডালত দুপা ফুল কৰি দিছোঁ আৰু এই ডিজাইনটো বহুতেই ধুনীয়া লাগে দেখিবলৈ এনেকৈ কৰিলে এতিয়া এই সূতাবোৰ আপোনালোকে অকমান ডাঙৰ কৰি দিব পাৰিব আপোনালোকে দুডালকৈ দিব যদিহে DMC সূতা লয় অকমান ডাঠ কৰিব বিচাৰিলে আৰু নহলে এনেকৈ কৰিলেও হ'ব পাতল হলেও বেয়া নালাগে দেখিবলৈ যদিহে এংকৰ গুলি লয় তেতিয়াহলে আপোনালোকে তিনিডাল নহলে বা দুডালকৈ ল'ব আৰু ইয়াৰ ডালবোৰ আপোনালোকে অকমান ডাঠ কৰিব পাৰে তেতিয়াও আপোনালোকে দুডালকৈ ল'লে ভাল হ'ব এয়া চাওক বহুত ধুনীয়া লাগে দেখিবলৈ এই ডিজাইনটো আপোনালোকে চাদৰ মেখেলাটো কৰিব পাৰিব বেডশ্বীটবোৰতো বৰ্ডাৰত কৰিব পাৰিব আৰু টেবুল ক্লথতো চাৰিওফালে কৰিব পাৰিব বৰ্ডাৰবোৰত এনেকৈ দীঘলকৈ কৰি যাব যিমান দূৰলৈকে দৰকাৰ হয় সিমান দূৰলৈকে আঁকি ল'ব চাদৰবোৰতো ভাল লাগে দেখিবলৈ পাৰি নিচিনাকৈ কৰিব পাৰিব এতিয়া এই ডিজাইনটো কেনেকুৱা পালে কমেন্ট কৰি জনাব আৰু যিসকল দৰ্শকে মোৰ এই ভিডিঅটো প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটি নতুন ভিডিঅত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ ধন্যবাদ